এতিয়া আমাৰ লগত এটা অদ্ভুত ঘটনা হৈ গ'ল কৈ তাৰমানে কেৰেলা ট্ৰিপ আমাৰ কেঞ্চেল পালে এতিয়া বিশাখাপট্টনম চাহ বিচাৰি গৈছোঁ আমি ষ্টেচনত এতিয়া বহুত দেৰি ৰখাব কাৰণে আমি চাহ বিচাৰি গৈছোঁ। গুড মৰ্ণিং এভৰিৱান। আজি হৈছে ডে 3 পালোহি আমি উৰিষ্যা পাইছোঁ। এতিয়া উঠাই নাই বাকী ভইচটো নেক্সট যোৱা ভিডিঅ'ৰ ভইচটো ইমান ভাল হোৱা নাই যিহেতু ৰেল চলি আছে একদম হাৱা চাৱা আহি আছে অলপ ভইচটো প্ৰব্লেম হৈ আছে গতিকে অলপ কষ্টমষ্টকৈ গৈ আছোঁ আৰু এতিয়া বাজিল 9টামান বাজিলে এতিয়াকৈ উৰিষ্যা নাই মানে শুই মজা লাগিছে কথা ভাল লাগিছে। প্ৰথম দিনাখন টোপনি নাহিলে যিহেতু সেইটো কাৰণে আজি বহুত বেছি টোপনি আহিলে একদম খেলে আমাৰ এজন শুই আছে বাকী এই তলত আছে এজন। আমি এতিয়া পালোহি খুৰ্দা ৰোড পালোহি আমি। বাকী এইফালে আমাৰ ৰাইজসকলে মাৰি আছে ফটো। আমাৰ এইফালে এজন বহি আছে না এইটো জেগাটোৰ নাম কি কোৱা? জেগাটো চাব লাগিব খুৰ্দা ৰোড পালোহি। এতিয়া সকলো একদম অলপ ফ্ৰেছ হৈ লৈছে। মোৰ গা চা ধুই অলপ ফ্ৰেছ হৈ ল'লোঁ। বাকী এইফালে আমাৰ ৰাইজে কৰি আছে ফটোশ্বুট। এইখন ট্ৰেইনখন হা এইখন ট্ৰেইনতে আমি আহিছোঁ আৰু এইটো দবাতে আমি আছোঁ। কিবা এটা ক কি ক'ম আৰু কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে ক ট্ৰেইনত যাত্ৰা আৰু কি ক'ম চাহিন কিবা এটা ক আহি কেনেকুৱা লাগিছে আহি খালি মানে আমনিটো লাগিছে আৰু এদিন এডজাষ্ট কৰি ল'ম। বহুত গৰম বেছি গৰম হৈছে কাপোৰ চাপোৰ চেঞ্জ কৰিব পৰা নাই সেইকাৰণে অলপ লেতেৰা লাগিছে। অনুভৱ কোৱা ট্ৰেইনত অহা? মোৰ ঠিক ঠাক ন সাংঘাতিক ভাল ভালে তোমাৰ অনুভৱ কোৱা? সাংঘাতিক ভাল ন ঠিক আছে। যিহেতু বহুত দিন ভৰিকেইটা চলোৱা নাই সেইটো কাৰণে আজি অলপ ভৰিকেইটা অলপ চলাই দিছোঁ যিহেতু অলপ লগ হৈ যাব পাৰে ভৰিকেইটা নহয় জানো? অলপ ভৰিকেইটা মানে অলপ এক্সাৰচাইজ কৰাই দিছোঁ ভৰিকেইটা। বহুত দিন অকল বহিয়া আছে সি বহিয়া আছে সেইকাৰণে অলপ মানে এক্সাৰচাইজ কৰি भगवान के नाम पे कुछ दे दो भगवान के नाम पे कुछ दे दो ना भगवान के नाम पे कुछ दे दो। हमें नेमू पीछे के दिया भगवान के नाम। ট্ৰেইনত বহি লৈ চিৰা আৰু ক্ৰীম খোৱা মজাই বেলেগ। আমি কেইটামান চিৰা আৰু ক্ৰীম লৈ আছে ইয়াতো গুড় ট্ৰেইন গৈ আছে ধুনীয়াকৈ। এইফালে এজন বহি আছে চব ক্ৰীম সেই চব লৈ খাইছোঁ। এইফালে আমাৰ চাহিন আছে চাহিনৰ ৰেটত আছে। এইফালে আমাৰ লগৰ এজন আছে। এইফালে আমাৰ ৰক্তিম বিস্কুট ক্ৰীম চব লৈ আমি খাই আছোঁ। আমুল জিন্দাবাদ আমুল লৈ কেলৈ নাই লোৱা কোৱা আকৌ কেলৈ লগা নাই? অঁ ট্ৰেইনত বহি লৈ এনেকৈ ক্ৰীম আৰু এই খোৱা চিৰা খোৱা আল্টিমেট মজা। কমলা খাম তাকে টাইম হৈছে এটা বহুত অশান্তি হৈছে বাৰে বাৰে ৰেল মানে ট্ৰেইনত বহুত ৰখাইছে মানে আমি সোনকালে পোৱানো বিচাৰোঁ কিন্তু মানে বহুত দেৰি কৰে বহুত ৰখাইছে। ফাইনেলি আমি আহি পালোঁ বিশাখাপট্টনম। দিনটো আহি যেনে বিশাখাপট্টনম পাইছোঁ। এতিয়াও বহুত দূৰ আছে হয়তো কাইলৈ আমি এতিয়া 12 ঘণ্টামান আছে। কমলা খাই গৈ আছোঁ। আমি পালোঁ এতিয়া বিশাখাপট্টনম চাহ বিচাৰি গৈছোঁ আমি ষ্টেচনত এতিয়া বহুত দেৰি ৰখাব কাৰণে আমি চাহ বিচাৰি গৈছোঁ। আপে ৰখ ৰায় গাড়ী এতিয়া যিহেতু আমি অসমৰ পৰা বাহিৰত পাৰোঁ এতিয়া হিন্দী কথা ক'ব লাগিব। এতিয়া
আমাৰ লগত এটা অদ্ভুত ঘটনা হৈ গ'ল ট্ৰেইনখনে এনেই যাব লাগে আগলৈ কিন্তু আমাৰ ট্ৰেইন গৈ আছে পাছলৈ কেলে এইটো চব এতিয়া যাব লাগিছিলে এইটো চাইডে কিন্তু গৈ আছে এইটো চাইডে বেগ আকৌ মানে আকৌ বেগ পাছলৈ গৈ আছে আকৌ বেগটো অসম গৈ আছোঁ কেলে মানে একো বুজি পোৱা নাই আমি মানে এতিয়া আহিছিলোঁ কেৰেলাত ন অঁ আমি বিশাখাপট্টনম পালোহি আকৌ এতিয়া মানে কেৰেলাত ট্ৰিপ আমাৰ কেঞ্চেল চব ট্ৰেইন পইচা নচ ট্ৰেইন যাব লাগিছিলে এতিয়া এইফালে গৈ আছে এইফালে চব চেচ মোক কাৰণে ট্ৰেইনত ফেক্টৰী পাই দিলোঁ ইয়াত ট্ৰেইনৰ ফেক্টৰী এইটো গোটেই ট্ৰেইনে যাব গোটেই আগে পাছে গৈ ট্ৰেইনে যায়গে কাহা ভাই ইমান বাছত গৈছে আমি এটাতে আছিলোঁ আমি চব বুজি পাইছোঁ কিন্তু কেলে বেকলৈ গৈ আছে আমি এতিয়ালৈকে বুজিয়ে পোৱা নাই আমি একচুৱেলি অসমলৈ আকৌ ঘূৰি যাব লাগে গাড়ী আমাৰ আমি এটা বুজি মানে কিয় বেকলৈ গৈ আছে আগলৈ যাব লাগে পাছলৈ গৈ আছে ট্ৰেইনখিনিয়ে আমাক নিবলৈ আমি চেচ আমি চেচ আৰু যিমানে কাজিয়া লাগিছে ক'ৰবাত দিব গতিকে আজি ভিডিঅ' ইমানেই যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ বাই 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 বাই